এক মিনিট ছাৰ, লাইটটো উল্টা আছে। হয় হয়, কিমান আশাবাদী? UPPL জয়ী হ'ব। UPPL বিজেপি আৰু GSP যিটো এলায়েন্সৰ গভৰ্ণমেণ্ট আজি 5টা ভোটত জয়ী হ'ব, ইয়াত কোনো সন্দেহ নাই। আৰু বাকী হাউচৰ ভিতৰত কি হয় এইটো স্পীকাৰৰ ডিছক্ৰিপশ্যন। এইবিলাক ৰাজনীতিত সদায় থাকে আৰু যিহেতু ষ্ট্ৰং অপজিশ্যন আহিছে, আগত নাছিল, তো সুস্থ ডেম'ক্ৰেচিৰে এটা মানে এক্সাম্পল বুলি ক'ব লাগিব। এটা আদৰণীয় জনাব লাগে। কালি বড়ো সাহিত্য সভাই আপোনালোকে এপিল দিছে যে একেলগে থাকিব লাগে দুইটা পাৰ্টি, বড়োসকল একেলগে থাকিব লাগে। বস্তু একেলগে থাকিলে আনকণ্ডিশ্যনেল হ'ব লাগিব। এতিয়া প্ৰমোদ বড়োৱে চৰকাৰ গঠন কৰিছে যেতিয়া, যদি BPF তৰফৰ পৰা আনকণ্ডিশ্যনেলি যদি ছাপৰ্ট কৰে, তেতিয়া পৰিৱেশবিলাক লাহে লাহে হয়তো বা এনেকৈ সৃষ্টি হৈ হ'ব। আপোনালোকে আজি বহুত লেট হৈ গ'ল আৰু মানে যে ফৰ্মেল এলায়েন্স আৰু গভৰ্ণমেণ্ট ডিক্লেৰেশ্যন হৈ গ'ল, EM ডিক্লেৰেশ্যন হৈ গ'ল। আজি এইটো আৰু পিছ হোৱাৰ কোনো মানে সম্ভাৱনা নাই। কিন্তু তেওঁলোকে যদি আনকণ্ডিশ্যনেল ছাপৰ্ট কৰিব পাৰে এতিয়া, তো লাহে লাহে এনেকুৱা পৰিৱেশো আহি যাব পাৰে। আপোনালোকে ছিক্ৰেট বেলট বিচাৰিছে নেকি? আপুনি কেনেকৈ ফ্ল'ৰ টেষ্টটো কেনেকৈ হ'ব বিচাৰিছে? মানে ফ্ল'ৰ টেষ্টত আজিলৈকে ছিক্ৰেট বেলটৰ কোনো ট্ৰেডিশ্যনো নাই, পাৰ্লিয়ামেণ্টতে হওক বা এছেম্বলিতে হওক। কিন্তু কাউন্সিল হিচাপে BTC ইলেকশ্যন ৰুল আজিলৈকে সুকীয়াকৈ বনোৱা নাই, কাৰণ এইটো 1951 যিটো পিপুলছ ৰিপ্ৰেজেণ্টেশ্যন এক্টৰ আধাৰত বা অধীনত অল আছামত বা অল ইণ্ডিয়াত যিবিলাক চলি আছে সেইটোতে চলাই আছে। আৰু এইটো কাৰণে স্পীকাৰৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে। স্পীকাৰটো আজিৰ দিনত ডিছক্ৰিচনেৰী পাৱাৰ আছে। সেইকাৰণে ছিক্ৰেট বেলটৰ ট্ৰেডিশ্যনবিলাক এনেকুৱা আস্থা ভোটত ছিক্ৰেট বেলটৰ ট্ৰেডিশ্যন আমি দেখা নাই। থেংক ইউ ছাৰ। নহ'লে আপোনালোকে কি মানে ছেক্ৰেট বেলট মাষ্ট বি। বলা